নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ বাবে অতিকে এক ভয়ংকৰ খবৰ। সন্ধিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাক মৃত্যুদণ্ড ৰায় দিলে বাংলাদেশ আদালতে। মানৱতাৰ বিৰুদ্ধে অপৰাধৰ দোষী সাব্যস্ত কৰিলে শেখ হাছিনাক। প্ৰতিবাদীক মাৰণাস্ত্ৰ আক্ৰমণৰ বাবে দোষী সাব্যস্ত কৰিলে বিৰোধী শেখ হাছিনাক। হাছিনাৰ বিৰুদ্ধে 6জনকৈ প্ৰতিবাদীক হত্যা কৰাৰ নিৰ্দেশ দিয়া অপৰাধৰ বাবেই শেখ হাছিনাক মৃত্যুদণ্ড ৰায় দিলে আদালতে। বিগত বৰ্ষৰ 5 অক্টোবৰত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা, যাৰ বাবে মৃত্যুদণ্ড ৰায় দিয়া হল বাংলাদেশ আদালতে শেখ হাছিনাক। পিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাই কি কলে বাংলাদেশ আদালতে ৰায় দিয়াৰ পিছত, এটা এটাকৈ তথ্য আপোনাক জনাবলৈ যত্ন কৰিম। শেখ হাছিনাই প্ৰকাশ কৰিলে, আল্লাই জীৱন দিছে, আল্লাই লৈ যাব। এয়া ৰায়ক লৈ মই ব্ৰীতিগ্ৰস্ত নহয়। মৃত্যুদণ্ড ৰায় সন্দৰ্ভত শেখ হাছিনাৰ এই ভয়ংকৰ মন্তব্য। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, শীঘ্ৰেই অসমত আহিব ৱাছিয়ে। 2026ত অসম নিৰ্বাচন একেলগে খেলিব আজমল আৰু ৱাছিয়ে। সংখ্যালঘু সমষ্টিত অংশ কৰি ইংগিত দিলে বদৰুদ্দিন আজমলে। কংগ্ৰেছতকৈ ভাল ৰিজাল্ট কৰিব ৱাছি আৰু আজমলে, এই মুহূৰ্তত জনালে বদৰুদ্দিন আজমলে। এই মুহূৰ্তত আহি পৰিছে এটি গুৰুত্বপূৰ্ণ খবৰ, বিহাৰ নিৰ্বাচনৰ ফলাফল লৈ এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে AIUDFৰ প্ৰধান বদৰুদ্দিন আজমলে। বিহাৰ নিৰ্বাচনৰ পৰা কংগ্ৰেছে শিক্ষা ল'ব লাগে, অসমত বিজেপিক আঁতৰাবলৈ মহাজোঁট বনাব লাগে, অসমৰ ৰাইজৰ স্বাৰ্থৰ বাবে হ'ব লাগে এক ডাঙৰ মহাজোঁট। বিহাৰ গল, এতিয়া অসমত বচাব লাগিব, নহলে পুনৰ 5 বছৰলৈ বিজেপি আহিব বুলি আখ্যা দিলে বদৰুদ্দিন আজমলে। বিহাৰ নিৰ্বাচনৰ ফলাফল লৈ এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মৌলানা বদৰুদ্দিন আজমলে।